মৰ্নিং আহিছে যদি পইচাটো নাপায় পায় যি হ'লে হ'ব পাকঘৰটো হোৱা নাই একটাহে বান্ধি দিছে পাকঘৰটো মানে ৰাতিটো কথা পাতিছেতো পাকঘৰটো কমপ্লিট কৰি দিম ৰান্ধা কৰি পিছত পাকঘৰ কমপ্লিট কৰা নাই কাজিয়া হৈছে আৰু মোৰ ফালৰ কমচে কম ঘূৰিব লাগিছিলে সঁচাকৈ সিহঁতৰ পইচা খুজি আহিছে ইয়াতে নীলিকে পাঠিকে হলা পুম পেন হে নীলি তুম কাছে তুম প্ৰেং কাছে হা কোৱানো প্ৰেং লং নাই কেনালি 85,000 আমি ইমান আৰক্ষী আহি পোৱা দেখি পাইছোঁ ইয়াত কোনোটাতে এই জানুৱাৰী 4 তাৰিখৰ ঘটনা আজি যিটো আহিব লাগে সেইটো পুলিচে কি বুলি ক'ব এইটো মাৰ্ডাৰ কালপ্ৰিট পুলিচ আহি গ'ল আমিও আহিছোঁ কিয় কেতিয়াৰ ঘটনা এইটো কেনেকৈ হ'ল ঘটনাটো ক'লোঁ মই আগতে জানুৱাৰী 4 তাৰিখে হৈছিলে তাৰপিছত ইমান দিনটো ইনভেষ্টিগেশ্যন চলি আছিলে তাৰপিছত মানুহ যিটো মাৰ্ডাৰ কৰিছে সেই মানুহটো পালে বুলি পেলাই থানাত মাতিছে মোক থানাত আহিছোঁ মই থানাৰ পৰা আকৌ ইয়ালৈ এইবিলাক এই যে কি কয় সেইটো ইনভেষ্টিগেশ্যন ক'ব নে কি ক'ব সেইটো কাৰণে চবেই আহিছে থানাৰ পৰা কিয় মাৰিলে আপুনি কিবা গম সন্দেহ আছে নেকি নাই সন্দেহ মই একো ক'ব নোৱাৰোঁ বেলেগ থাকোঁ মই থাকোঁ ৰং খেলাম মানে ৰং চিটিম আৰু এখেতে থাকে ইয়াত অকলে বুলি পাই পেলাই সেই মানুহজনে এনেকৈ কৰিব লাগে না ইমান বয়সস্থ মানুহ যোনে মৰিলে তেখেত আপোনাৰ কি লাগিছে হাজবেণ্ড নাম কি বিদ্যা সিং তেৰণ আৰু যোনে মাৰিছে বুলি কিবা কৰিছে তেখেতক চিনি পায়নি আগৰ পৰা নাই পোৱা মই আজিহে দেখিলোঁ কিহৰ কেছটো কিবা টকা পইচা তেনেকৈ বুলি শুনা গৈছে নিজে কৈছে ধাৰ লৈছে মোৰ পৰা 85,000 লৈছে ঘূৰাব পৰা নাই সেইকাৰণে মই মানে পইচা খুজিবলৈ আহিলোঁ তো পইচা খুজিবলৈ অহাটো ৰাতিপুৱা লাগে নেকি 6 বাজি আহিছে বুলি ৰাতিপুৱা ইমান সোনকালেতো পইচা বিচাৰিবলৈতো নাহে নহয় এইটো বহুত মিছা কথা সেইকাৰণে যিটো কৈছে মই শুনি আছোঁ যিটো পুলিচৰ আগত কৈছে সেইটো চব মিছা কথা মই নামানো সেইটো মোৰ মানে জাষ্টিচ লাগে যিজনে মাৰিছে বুলি তেখেতৰ নাম কি পুলিচে ক'লে ৰূপসিং তেৰণ আপুনি কি তেৰণ নহয় তেৰা সৰু ল'ৰা আপোনাৰ দেউতাৰ হত্যা হৈছে সেই বিষয়ে আপুনি কি ক'ব জাষ্টিচ লাগে ন্যায় লাগে আৰু যেনেকৈ সি ষ্টেটমেণ্ট দি আছে কালপ্ৰিটে সেইটো মই মিছা বুলিয়ে ক'ম কাৰণ আমি ভাবামতে সত্য নহয় সি ক'লে সি খৰি দি মাৰিছে আৰু আমি যোনটো আমি মানে ৰিপৰ্টটো পাইছোঁ সেইটো মাথাত মাৰিছে কিবা জোঙা বস্তু দি কিবা নাইফ পৰা 2বাৰ এটেক কৰিছে আৰু সি কৈছে কি নিজৰ প্ৰাণটো মানে চেল্ফ ডিফেন্স বুলি কৈছে সি চেল্ফ ডিফেন্স মানে এই বুঢ়া হাততো একো নাই নহ'লে আৰু 6 বাজি ইমান ৰাতিপুৱা এইখিনি সি পইচা খুজিবলৈ দৰকাৰো নাই না ইমান ৰাতিপুৱা পইচা বিচাৰিবলৈ বুলি নহয় এইটোতো হত্যা কৰিবলৈহে আহিছে প্ৰি প্লেন মানে মাৰ্ডাৰ কৰিবলৈ আহিছিলে এইটো কিহৰ কাৰণে এইটো মাৰ্ডাৰৰ কথাটো ওলাল এইটো মাৰ্ডাৰটো মই ভবা মতে তাক কোনোবাই পঠাইছে নেকি তেনেকৈ লাগিছে মানে তাৰ ছেকেণ্ড ৱাইফো মানে বহুত ঘটনা আছে বুলি বহুত শুনিলোঁ বেলেগৰ মুখৰ পৰা শুনিলোঁ যে যদি এইটো বুঢ়া কাৰণে এনেকুৱা নকৰিলে আমি আমাৰ কামবিলাক নচলিব কিবা কিবি এনেকুৱা শুনিছোঁ মাৰা মানুহজনৰ নাম কি কৈছিলে এই ৰূপসিং তেৰাং বোলে ক'ত থাকে এই ডগমুখা বুলি শুনিছোঁ এইবিলাক আমি ডগমুখা বুলি শুনিছোঁ আপোনাৰ দেউতাৰ লগত একেলগে চিনাকি নেকি আগৰ পৰা নাই এইটো গম নাপাওঁ না চিনাকি নহয় এতিয়া সি বনাইছে যাক যোনে তাক পঠাইছে ইয়ে মানে কাহিনীটো বনাই কিনি যাক পঠাইছে আৰু এতিয়া আৰক্ষীয়ে কি কৈছে পুলিচে কি কৈছে কি ক'ব এতিয়ালৈকেতো কোৱাই নাই মানে চলিয়ে আছে প্ৰচেছিং আছে এতিয়া হ'ব ন্যায়টো লাগে আৰু আমাক আপোনাৰ নাম ভাৰত তেৰণ আপোনাৰ মাৰ নাম মীনা ইনজেপি